এটা সম্পৰ্কত ল'ৰা এজনে কি বিচাৰে এজনী ছোৱালীৰ পৰা প্ৰত্যেক মানুহৰে কিবা নহয় কিবা এক্সপেক্টেশ্যন থাকে ঠিক তেনেদৰে ল'ৰাবোৰৰ কিছুমান বেছিক এক্সপেক্টেশ্যন থাকে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক নমস্কাৰ মই গোবিন্দ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নাম্বাৰ 1 সন্মান কৰা সকলোতকৈ আগত আৰু আটাইতকৈ ইম্পৰ্টেণ্ট সন্মান কৰা প্ৰতিজন ল'ৰাই বিচাৰে ই সন্মান পোৱাটো যিটো সি পোৱাৰ যোগ্য সি যিয়েই নকৰক সেইবোৰ অনুমান নকৰাকৈ নাম্বাৰ 2 বন্ধুত্ব যদি কাৰোবাৰ বহুত ভাল আৰু বহুত পুৰণি বন্ধু আছে যাৰ লগত সি বহু সময় একেলগে কটাইছিল সি কেতিয়াও নিবিচাৰে তাৰ পত্নী বা প্ৰেমিকাই সিহঁতৰ পৰা দূৰ কৰাটো নাম্বাৰ 3 অতীত প্ৰতিজন ল'ৰাৰে অতীত ভাল নহয় মানুহৰ কেতিয়াবা নহয় কেতিয়াবা কিবা ভুল হয়ে যাৰ পৰা সি শিকে নিজকে সজাগ কৰি তোলে ল'ৰাই এইটোৱে বিচাৰে যে তাৰ অতীতৰ কথাবোৰ লৈ যাতে তাক অনুমান নকৰক তাক এবাৰৰ বাবে ক্ষমা কৰি দিয়া হয় তাক দৌৰাবৰ কাৰণে আৰু তাক এবাৰ সুযোগ দিয়া হয় আৰু জীৱনটোক গঢ় দিবলৈ আৰু যাতে এনেকুৱা ভুল নেক্সট টাইম নকৰিবলৈ নাম্বাৰ 4 নিজৰ কৰা যি মানুহ যেনেকুৱা তাক তেনেকৈ গ্ৰহণ কৰিব লাগে কোনো ল'ৰাৰ লগত এইটো ভাবি নাহিবা যে পিছত তাক সলনি কৰিম এইটো হয় যে তাৰ বেয়া গুণবোৰ সলনি কৰাত যথেষ্ট সহায় কৰে কিন্তু তাক কেতিয়াও সলনি কৰিব নাচাবা কামত সময় দিয়া যি ল'ৰাই নিজৰ কামত বা চাকৰিত বা বিজনেছত বহুত ব্যস্ত আছে আৰু তোমাক সময় দিয়া নাই তেনেহ'লে সেই কামৰ পৰা তাক কেতিয়াও দূৰ নকৰিবা প্ৰতিজন মানুহৰ পৰিচয় হয় কামৰ দ্বাৰা যদি সি বহুত ব্যস্তও আছে তেনেহ'লে নিশ্চয় তোমাৰ বাবে সময় উলিয়াব কামৰ অবিহনে কোনো এজন ল'ৰা তোমাক ভাল ভৱিষ্যত দিব নোৱাৰে বিশ্বাস ৰখা কঠোৰ পৰিশ্ৰম তোমাৰ বাবে কৰি আছে নাম্বাৰ 6 প্ৰচেষ্টা চেষ্টাৰ ভৰসা ল'ৰাৰ পৰা বেছি ৰখা হয় কিন্তু কেতিয়াবা ছোৱালীও চেষ্টা কৰিব লাগে বুজিব লাগে যে ল'ৰাৰো কিছুমান এক্সপেক্টেশ্যন থাকে নাম্বাৰ 7 সততা যদি সি দিনে ৰাতি কষ্ট কৰি চেষ্টা কৰি আছে নিজৰ পৰা সকলো দি আছে তেনেহ'লে তাৰ বিনিময়ত তোমাৰ পৰা সততা বিচাৰিব তুমি যদি তাৰ হোৱা তেনেহ'লে মাত্ৰ তেওঁৰে হৈ থাকা নাম্বাৰ 8 মৰম আৰু যত্ন এটা সম্পৰ্কত আটাইতকৈ ইম্পৰ্টেণ্ট মৰম আৰু যত্ন মৰমৰ অবিহনে প্ৰতিটো সম্পৰ্ক আধৰুৱা মৰমবোৰ পোৱাৰ লগতে দেখুৱাবলৈ যত্ন কৰা কেয়াৰ কৰা জীৱনটো ৰঙীন কৰি তোলা মৰমবোৰ উপচাই ৰাখা আজিৰ ভিডিঅ'ত ইমানেই ভিডিঅ' চাই কেনে লাগিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে বাই বাই জয় অসম